আহিলোঁ এতিয়া আহি মানে এই সিহঁতৰ মোবিল গ্লাছ চেঞ্জ কৰি আছে। ইউটিউব চেনেলত বহুত বোকা বাৰু। এতিয়া বৰষুণ দিয়া নাই কাৰণে এতিয়া অলপ শুকাল, কিন্তু গোটেই জেগাখিনিয়ে মানে বোকা। বৰষুণ নিদিলে এনেই ফিল্ড বঢ়িয়া আছিল বাৰু। কিন্তু নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। গাইজ আজি এতিয়া ইণ্টাৰভিউ দিবলৈকে যাবৰ কাৰণে আহিছোঁ। এয়া এখন হাতত চাইকেল আৰু এখন হাতত আছে হেলমেট। তাকে এতিয়া যাওঁ, জনাম চুকালৈকে যাওঁ। তাৰপিছত লগৰটো আহি আছে, তাকে আৰু বাকীখিনি দেখাই আছোঁ। ফাইনেলি গাইজ উঠিলোঁ গাড়ীত, দুয়োটাই আহি আছোঁ এতিয়া। আহিলোঁ আৰু লাহেৰে যাই থাকোঁ আৰু এতিয়া বতৰটো কি বা হয় ৰচোন, বৰষুণে দিয়ে নে কিহে বা, গতিকে যাই থাকোঁ আৰু আপোনালোকৰ ভিডিঅ'তে সদায় চাই থাকিব। এইকেইটা আমাৰ লগ দোজাত, এইকেইটা এই আগত এটা আৰু পাছত দুটা, এইকেইটা আমাৰ দোজাত, আমি এইকেইটাই আহি আছোঁ। ৰাস্তা কিন্তু গাইজ একদম লাক্সাৰী ৰাস্তা, একদম বঢ়িয়া ৰাস্তা পাইছোঁ। এই আপোনালোকে দেখাই পাইছে বাৰু, এই ৰাস্তা দেখিছেনে কি ৰাস্তা। গাইজ আহি থাকোঁতে মানে দেখা পালোঁ, এইটো মানে খ্ৰীষ্টানসকলৰ মানে এইটো গীৰ্জাঘৰ। এই গীৰ্জাঘৰটো চাওক, কি মস্ত ঘৰ এইটো। আহিলোঁ এতিয়া আহি মানে এই সিহঁতৰ মোবিল গ্লাছ চেঞ্জ কৰি আছে। ইউটিউব চেনেলত চাব আকৌ। গজব বেজতি। এতিয়া বৰ্তমান udalguri পাওঁ মেইন টাউন। মেডিকেলখন পাম নেকি এতিয়া? মেডিকেলখন পাম নেকি? মেডিকেল পাৱালৈকে দূৰ আছে বাৰু অলপ। মেডিকেলৰ ওচৰতে ফিল্ডখন। আমাৰ আজি গৈছিল বাৰু 2 পাণ্ডাৰ, ভালে পাৰফৰ্মেঞ্চ দিছে। এটাই মাছি 5:25 আৰু এটাই মাছি 5:15। সিহঁতকো যাই দেখামেই বাৰু ভিডিঅ'। সিহঁতক যাই দেখাম বাৰু। কিমান নম্বৰ পাইছে? এটাই পাইছে 38 আৰু এটাই পাইছে 36.96 নেকি চামথিং আৰু। মাৰ্ক পাইছে আমি দেখাম বাৰু, নেক্সট ভিডিঅ'ত দেখাই পাব। আমি যাই পোৱাৰ পিছত চব বস্তু আৰু দেখাই আছোঁ, আপোনালোকে চাই যাব খালি। ত' গাইজ এয়া বৰ্তমান ফাইনেলি আহি পালোঁ বাৰু, এইটো udalguri পালোঁ। এতিয়া আমি এই ৰুমটো ল'ম, এইখন হোটেল আছে ইয়াতে, এই ভিতৰত আছে ৰুম। তাকে লগৰকেইটা সোমাইছে ইয়াতে। কি হলে তোৰ চেষ্টা বাগালি আবার দুখান বেশি না ব্লগ বনালো এই বিজিত কিমান মাক পালে
বঢ়িয়া গাইছ তুমি আহি পালো এতিয়া অলপ ফিল্ডখন চাই আহোঁ যায় ফিল্ডখন চাব যাওঁ কেনেকুৱা হৈ আছে নে কি ফিল্ডৰ পৰিস্থিতি অলপ বেয়াই বাৰু চাই আহোঁ যায় ফিল্ডখন কেনেকুৱা কথা বতৰা গাইছ এই ফিল্ডখন বহুত বোকা বাৰু এতিয়া বৰষুণ দিয়া নাই কাৰণে এতিয়া অলপ শুকাল কিন্তু গোটেই জেগাখিনিয়ে মানে বোকা বৰষুণ নিদিলে এনে ফিল্ড বঢ়িয়া আছিল বাৰু কিন্তু বৰষুণে মানে ফিল্ডখন বহুত হেৰি কৰি দিলে আৰু চলি এতিয়া 3টা বাজিল চলি এতিয়াও এই লং জাম্প মাৰিয়ে আছে চলি আমি এতিয়া ভাত পানী খালোঁ ভাত পানী খাই এক গেম এই লুডু খালোঁ তাৰপিছত কালি পৰা ভাল লাগব তাৰপিছত আৰু 100 মান কৰি দিয়া আৰু আমি ইয়াৰ পৰা আমি 3টা বজাত যাম বুলি ভাবি আছোঁ চবে 3টা বজাত যাই পেলাই আমি তাতে লাইন পাতিম গতিকে 3টা বজাত লাইন পাতিলে 5 নম্বৰ গ্ৰুপ মানত ধৰিব পাৰিম বোলে 9-10 তাৰপিছত আমি কালি ৰিজাল্টটো দিম আমি নিশ্চয় ফিল্ড বাৰু বহুত অৱস্থা বেয়া হ'লেও আমি চেষ্টা কৰিম বৰষুণটো দিয়ে আছে এতিয়া এইটো ওদালগুৰি ৰিজাৰ্ভ বুলি কয় পুলিচ ৰিজাৰ্ভ ফিল্ডত আৰু আৰু বহুত দেৰি নকৰোঁ এতিয়া এই লুডুখন খেলোঁ সোমাব লাগিব ভিডিঅ' বহুত দীঘল নকৰোঁ কালি আকৌ লাগ পাম বাৰু তাৰপিছত আজিলৈ বাই বাই চেনেলটো শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট দি দিব আমি কিমান পাওঁ শ্বেয়াৰ কৰিবা নালাগে লাইকটো মাৰিবি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিবি